गसाइगाव ICDS प्रजेक्टनि बानजायनायाव 5थि हादरनां फसन दान 2022 फालिदों। रायजोनाङैनो थांनाय 1 सेप्तेम्बरनिफ्राय बिमा आरो गथ'फोरनि थाखाय गोग्गो जाग्रा आदार जगायनायनि सांग्रांथि लाबोनायनि थांखिजों फसन दान फालिगासिनो थानाय बायदियै दिनैबो गसाइगाव ICDS प्रजेक्टनि बानजायनायाव गसाइगाव जौगाखां खोन्दोनि फोरोंथाय नब्लाङाव ब्लक थाखोनि 5थि फसन दान 2022 खौ मेहेरगोनाङै फालिनाय जायो। हाबाफारियाव ICDS नि गोबां मावथिफोरजों लोगोसे सोलोंथाय सावस्रि आफाद बिफाननि मावथिफोरजों लोगोसे गोबां बिमा माहारिखौ बाहागो लानायखौ नुनो मोननाय जायो। আজি আমাৰ 5th ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আজি গোসাইগাঁও ICDSৰ ফালৰ পৰা আমি ব্লক লেভেল পঞ্চায়ত অৰ্গেনাইজ কৰিছোঁ। ইয়াতে আমাৰ বহুত লাইন ডিপাৰ্টমেণ্টছ আছে, আপোনাৰ হেল্থৰ পৰা মানুহ আহিছে, আমাৰ ব্লক ডিপাৰ্টমেণ্টৰ আছে, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ পৰা আহিছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, লগতে আমাৰ ডিষ্ট্ৰিক্টৰ জেণ্ডাৰ স্পেচিয়েলিষ্ট আৰু ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ আমাৰ পোষণৰ ফালৰ পৰা আহিছে। গতিকে সেই অনুযায়ী আমি আমাৰ আজি কাৰ্যসূচী আমি ইয়াতে কৰিছোঁ। সজাগতা আমাৰ 3টা আমি পঞ্চায়ত আজি কম্বাইন কৰিছোঁ, আমাৰ কমিউনিটি পঞ্চায়ত, মহিলা পঞ্চায়ত আৰু কিশোৰী পঞ্চায়ত। আৰু এই 3খন পঞ্চায়তৰ ভিতৰত আপোনাৰ বিভিন্ন টপিক সোমাই আছে, এনেমিয়া ৰোধৰ ওপৰত, মেনষ্ট্ৰুৰেল হাইজিনৰ ওপৰত, ইনফেণ্ট য়ং চাইল্ড ফিডিং প্ৰেক্টিচেছৰ ওপৰত, এনেকৈ বিভিন্ন ধৰণৰ হেল্থ চেনিটেশ্যনৰ বিভিন্ন টপিকছ ইনক্লুড কৰি আমি এই 3খন পঞ্চায়ত আজি লগ কৰি কিনে আমি ব্লক লেভেল পঞ্চায়ত আজি আমি ইয়াতে অৰ্গেনাইজ কৰিছোঁ। হয়, পুষ্টিকৰ খাদ্যটো আমি মেছেজ দিব বিচাৰিছোঁ, যিবিলাক আমাৰ নিউট্ৰিচিয়াছ ফুড হয়, মিনাৰেল ভিটামিন আইৰণ ৰিচ ফুডবিলাক আমি ডিছপ্লে কৰিছোঁ আমাৰ থ্ৰুত মানে ক্ৰাফ্ট কৰি কিনে ইয়াতে সজোৱা হৈছে। সেইখিনি দি আমি আমাৰ নিউট্ৰিচিয়াছ ফুডৰ ওপৰত মানে অকণমান মেছেজ এটা দিব বিচাৰিছোঁ। সেইটো ভিজুৱেল মেছেজ হয়, যিটো আমি ক্ৰাফ্টৰ অনুযায়ী আমি দেখাব বিচাৰিছোঁ। মোৰ নাম শিলাস বসুমতাৰী, মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হয় MCGLৰ। মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মমেণ্টাম কাণ্ট্ৰি এণ্ড গ্ল'বেল লিডাৰশ্বিপ ইণ্ডিয়া ইয়াছৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হয়। আমি বিশেষকৈ মানে প্ৰিভেনশ্যন অফ জেণ্ডাৰ বেছড ভাইলেঞ্চ আৰু ছাপৰ্টিং ছেক্সুৱেল ৰিপ্ৰডাক্টিভ হেল্থৰ ওপৰত কাম কৰোঁ। আজি আমি গোসাইগাঁও ৰাষ্ট্ৰীয় পোষণ মাহ কিশোৰী পঞ্চায়তত আমি আহিলোঁ। আমি মানে বিশেষকৈ যিহেতু মানে ছেক্সুৱেল ৰিপ্ৰডাক্টিভ হেল্থৰ ওপৰত কাম কৰোঁ, তো আমি বিশেষকৈ এডলেচেঞ্চ হেল্থৰ ওপৰত আমি মেনষ্ট্ৰুৰেল হাইজিনৰ ওপৰত আজি অলপ ক'বলৈ আহিছোঁ। মানে আমি মেনষ্ট্ৰুৰেল হেল্থটো এডলেচেঞ্চ সময়ত এটা গল্ডেন পিৰিয়ড হয় মহিলাৰ জীৱন কাৰণে। যদিও আমি সেইটো ভালকৈ হেল্থ এণ্ড হাইজিনটো মেইনটেইন নকৰে বা আমি সেইটো ইছ্যুছবিলাক জানি পেলাই ৰিপ্ৰডাক্টিভ হেল্থৰ ইছ্যুছবিলাক জানি পেলাই যদি আমি ডক্টৰত কনচাল্ট কৰাৰ সময়ত যদি কৰিব নোৱাৰে, তেতিয়া এটা মহিলাৰ কাৰণে বহুত দুখ লগা পৰিস্থিতি আহিব পাৰে, যাৰ মানে বিয়া হোৱাৰ পিছত বাচ্চা নোহোৱা হ'ব পাৰে বা তাৰ কাৰণে নিজৰ ফেমিলি জীৱনত ডমেষ্টিক ভাইলেঞ্চ হ'ব পাৰে। আৰু সেইটো এনিমিয়া মেনষ্ট্ৰুৰেল হেল্থ সময়ত এডলেচেঞ্চ পিৰিয়ডত আমি যদি খাদ্যবিলাক নিউট্ৰিচিয়াছ ফুডবিলাক আমি যদি সৰুৰ পৰাই ভালকৈ নোখোৱাই, তেনেহ'লে সেইটো জীৱনৰ এটা প্ৰব্লেম হ'ব পাৰে। আমি দেখা পাওঁ মানে বিশেষকৈ ল'ৰাটো বেছি ভেলু দিয়া হয় বহুত ঘৰত, মানে আমি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কৰা হয়। আমি জেণ্ডাৰ ইকুৱেলিটিটো মানে নাচাই ঘৰত, মানে জেণ্ডাৰ ইকুৱেলিটি আৰু জেণ্ডাৰ ইকুইটিটো আমি স্প্ৰেড কৰিব লাগিব, যে আমি ঘৰত ল'ৰা হওক ছোৱালী হওক সমানে মৰম কৰিব লাগিব আৰু হিচাদাৰী হিচাপত যোনে যিমান পাব লাগে সেইটো আমি সমানে হিচাদাৰী কৰিব লাগিব। তেতিয়াহে আমি যদি ঘৰত নিউট্ৰিশ্যনৰ পৰা যদি আমি ভেদভাৱ নকৰে, তেতিয়াহে আমাৰ জেণ্ডাৰ বেছড ভাইলেঞ্চটো কমি যাব। তাৰপিছত আমাৰ এনিমিয়া ডিজিজটো কমি যাব। তাৰপিছত মানে তেনেকুৱা এটা পিচফুল কণ্ডিশ্যনটো আহি যাব ঘৰত।